হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো ৰাতি ষ্টাৰ্ট কৰিছোঁ দেই। কাইলৈ আমাৰ বছৰেকীয়া কৰ্মভাগ কৰিব লোৱা হৈছে, লগতে ন খোৱাও। তাৰ কাৰণে আগদিনা ৰাতিয়ে আমি চব্জিবোৰ কাটি থ'ব লৈছোঁ। নহ'লে ৰাতিপুৱা বহুত দৌৰা-দৌৰি হয়গে, সেইটো কাৰণে ওচৰৰ খুৰীহঁতক মাতি আগদিনাই চব্জিবোৰ কাটি থ'ব লৈছোঁ। এইপিনে সাজত পানী দিয়াও হৈ গ'ল। আমাৰ আহোমৰ সকাম সাজ নহ'লে জানো হ'ব পাৰে? আৰু আমি সাজ বুলি নকওঁ নহয়, দ্ৰব্য ৰস বুলিহে কওঁ। আমাৰ আহোমসকলৰ এইবোৰে পৰিচয় নহয় জানো? আৰু এয়া হৈছে নেক্সট ডে, কাম বন কৰি আজৰি হৈ এয়া মই ৰেডি হৈ ল'লোঁ। আৰু এইফালে ভকতসকলো আহিলে আৰু এইটো বছৰেকীয়াত আমাৰ এটা জীৱ দিয়া হয়, তাৰ কাৰণে এয়া হাঁহটো আনি নিয়ম কৰিছে। এইবোৰ দেখিলে বেয়া লাগে, কিন্তু আগৰে পৰা কৰি অহা কৰ্ম এতিয়া কৰিবই লাগিব, এৰি দিবতো নোৱাৰি। কালি ৰাতিয়ে আমি বন্ধাকবিটো নাকাটিলোঁ, সেইকাৰণে এয়া ওচৰৰ আইহঁতে কাটিছে। আৰু এয়া বনোৱা হৈছে হাঁহ। আৰু এয়া বনাইছে গাহৰি। মাছো বনাইছিলে অৱশ্যে, মই দেখাবলৈহে নহ'ল। আৰু এয়া মই সকামখনৰ অকণমান দৃশ্য আপোনালোকক দেখাই দিছোঁ। চব্জি হৈ গ'ল, চ' আমাৰ কাৰণে বাহিৰলৈ দি পঠিয়াইছে। এয়া চাওকচোন, খাওঁতে মই কাপোৰতে পেলাই ল'লোঁ। কি যে হ'ব নহয়, মোৰ যে কিবা এটা নহয় কিবা এটা হ'বই আৰু। মানুহজনী অলপ উৎপতীয়া যে, সেইকাৰণেই চাগে। তাৰ পাছত আৰু মোৰ ভিডিঅ' ক্লিপ লোৱা নহ'লে, মানুহবোৰ আহি আছিল যে, ভাত চব্জি দিয়া মেলা কাম কৰি আছিলোঁ। আৰু এয়া ৰাতি মই ভিডিঅ' ক্লিপ এটা লৈছিলোঁ, খুৰীহঁতে ভাত খাই আছে। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই, থেংক ইউ ফৰ ৱাচিং।